প্ৰথম কোশ্চিন অসমত নৱবৈষ্ণৱ ধৰ্ম কোনে প্ৰচাৰ কৰিছিল? ইয়াৰ উত্তৰ হ'ল শংকৰদেৱ। নেক্সট কোশ্চিন বাবৰনামা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ল বাবৰে। নেক্সট কোশ্চিন বাবৰনামা কি ভাষাত ৰচনা কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল তুৰ্কী ভাষাত। নেক্সট কোশ্চিন শ্বেৰশ্বাহৰ সৰুকালৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল ফৰিদ। নেক্সট কোশ্চিন এটা বাঘ বধ কৰি দিল্লীৰ কোনজন শাসনকৰ্তাই শ্বেৰশ্বাহ উপাধি লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ল শ্বেৰশ্বাহ। নেক্সট কোশ্চিন দিল্লীৰ মুছলমান শাসকসকলৰ ৰাজত্বকালত ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদ লাভ কৰা দুজন বিষয়া কোন কোন? ইয়াৰ উত্তৰ হ'ল হিমু আৰু টডৰমল। নেক্সট কোশ্চিন পানিপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰ হ'ল আকবৰ আৰু আফগান শাসনকৰ্তা মহম্মদ আদিল শ্বাহৰ সেনাপতি হিমুৰ মাজত। নেক্সট কোশ্চিন আকবৰৰ অভিভাৱক কোন আছিল? ইয়াৰ উত্তৰ হ'ল বৈৰাম খাঁ। নেক্সট কোশ্চিন আইনী আকবৰীৰ ৰচয়িতা কোন? ইয়াৰ উত্তৰ হ'ল আবুল ফজল। নেক্সট কোশ্চিন কোনজন ৰাজপুত ৰজাই নিজৰ কন্যাক আকবৰলৈ বিয়া দিছিল? ইয়াৰ উত্তৰ হ'ল অম্বৰৰ ৰজা বিহাৰী মলে। নেক্সট কোশ্চিন আকবৰৰ ৰাজসভাত বিখ্যাত গায়কজন কোন আছিল? ইয়াৰ উত্তৰ হ'ল তানসেন। নেক্সট কোশ্চিন আকবৰে জাগীৰ প্ৰথা তুলি দি তাৰ ঠাইত কি প্ৰথা প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ হ'ল মনসবদাৰী প্ৰথা। নেক্সট কোশ্চিন শিখ ধৰ্মগুৰু অৰ্জুনক কোন মোগল সম্ৰাটে প্ৰাণদণ্ড প্ৰৱৰ্তন কৰিছিল? ইয়াৰ উত্তৰ হ'ল জাহাংগীৰে। নেক্সট কোশ্চিন নুৰজাহান শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ল বিশ্বজ্যোতি। নেক্সট কোশ্চিন জাহাংগীৰৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল তুজুক ই জাহাংগীৰী। নেক্সট কোশ্চিন তাজমহলৰ নক্সা তৈয়াৰ কৰা স্থপতিজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ল উস্তাদ ইছা। নেক্সট কোশ্চিন মতি মছজিদ কোনে সজাইছিল? ইয়াৰ উত্তৰ হ'ল সম্ৰাট শ্বাহজাহান। নেক্সট কোশ্চিন কোনখন ৰাজ্যক বিজয়ৰ পিছত জাহাংগীৰে খুৰম শ্বাহজাহান উপাধিৰে বিভূষিত কৰিছিল? ইয়াৰ উত্তৰ হ'ল আহমদনগৰ। নেক্সট কোশ্চিন কোনজন মোগল সম্ৰাট অতি আড়ম্বৰ প্ৰিয় আছিল? ইয়াৰ উত্তৰ হ'ল শ্বাহজাহান। নেক্সট কোশ্চিন ঔৰংগজেবে কি উপাধি লৈ সিংহাসনত বহিছিল? ইয়াৰ উত্তৰ হ'ল আলমগীৰ। নেক্সট কোশ্চিন আহোম আৰু মোগলৰ শেষ ৰণখন ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ল ইটাখুলিত। নেক্সট কোশ্চিন ঔৰংগজেবে কোনজন শিখ গুৰুক প্ৰাণদণ্ড দিছিল? ইয়াৰ উত্তৰ হ'ল নৱম গুৰু টেগ বাহাদুৰক। নেক্সট কোশ্চিন শিৱাজীৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ল পুনাৰ ওচৰৰ শিৱনীৰ দুৰ্গত। নেক্সট কোশ্চিন চৌথ আৰু চৰদেশমুখী কি? ইয়াৰ উত্তৰ হ'ল শিৱাজীয়ে ওচৰত থকা ৰাজ্যবিলাকৰ পৰা দুবিধ কৰ সংগ্ৰহ কৰিছিল। এই কৰ দুটাক চৌথ আৰু চৰদেশমুখী বুলি কোৱা হয়। নেক্সট কোশ্চিন পানিপথৰ তৃতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰ হ'ল মাৰাঠা আৰু মহম্মদ শ্বাহ দুৰাণীৰ মাজত।